নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমৰ সাহিত্যিক তথা মহান ব্যক্তিসকলৰ বিভূষিত উপাধিসমূহৰ বিষয়ে আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ত্যাগবীৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱাক। সংগীতাচাৰ্য বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে লক্ষীৰাম বৰুৱাক। লক্ষীৰাম বৰুৱা হৈছে সংগীতাচাৰ্য আৰু অভিনয় আচাৰ্য হৈছে ব্ৰজনাথ শৰ্মা। নাট্য প্ৰভাকৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে সত্যপ্ৰসাদ বৰুৱাক। নটসূৰ্য বুলি কাক জনা যায়? নটসূৰ্য বুলি ফণী শৰ্মাক জনা যায়। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে আনন্দচন্দ্ৰ আগৰৱালাক। বন কোঁৱৰ হৈছে আনন্দীৰাম দাস, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুনীত কোঁৱৰ হৈছে গজেন বৰুৱা আৰু লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায়। উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈক। জননায়ক বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে দেৱেশ্বৰ শৰ্মাক। লোকবন্ধু বুলি কাক জনা যায়? লোকবন্ধু হৈছে ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। লোকপ্ৰিয় হৈছে গোপীনাথ বৰদলৈ, লোকপ্ৰাণ মতিৰাম বৰা আৰু লোকনায়ক বুলি জনা যায় অমিয় কুমাৰ দাসক। সাহিত্যৰত্ন বুলি কাক জনা যায়? সাহিত্যৰত্ন বুলি চন্দ্ৰধৰ বৰুৱাক জনা যায়। বীৰবালা বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে কনকলতাক। দেশভক্ত বুলি কাক জনা যায়? দেশভক্ত বুলি তৰুণৰাম ফুকনক জনা যায়। দেশভক্ত হৈছে তৰুণৰাম ফুকন আৰু দেশপ্ৰাণ হৈছে লক্ষীধৰ শৰ্মা। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালাক। কৰ্মবীৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ। অসম কেশৰী বুলি কাক জনা যায়? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। বাগ্মীবৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে নীলমণি ফুকনক। ইয়াৰ উপৰিও নীলমণি ফুকন ককা নামেৰে পৰিচিত। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।